কি যে হ'ব জীৱনটোত একো এডাল নহ'লে। কি কৰিছোঁ, কি খাইছোঁ, সদায় কাম কৰিছোঁ, তথাপিও কিন্তু একো নহ'ল আৰু। কি হ'ব এই জীৱন। অলপমান ঘূৰি আহোঁ, লগৰবোৰৰ লগত কথা পাতি আহোঁ। এনে ঘৰতে থাকি মন চন ভাল নালাগে, বেয়া লাগি থাকে মনটো। নাই একো নাই জোৰা দিবলে, ছিগিলে মৰমৰ জুৰি। শুনো, কি অকলে অকলে গান গাই আছে। আজি মনটো কিবা ভাল লাগিছে যেন পাইছোঁ। কি খবৰ কোৱাচোন? নাই মনটো ভাল নালাগে কাৰণেহে বাহিৰলৈ ওলাই আহিছোঁ। অলপ ভাল লাগে বুলিহে। হয় নেকি? তেনেহ'লে মোৰ ঘৰলৈ গৈ ঘূৰি আহোঁ। মই তাতে যাবলৈকে ওলাইছিলোঁ। কোৱাচোন শুনাচোন, তোমাৰ জীয়েফৰ খবৰ কি? নাই, মোৰ জীয়েফৰ খবৰ বেয়া। তাই মোক কেতিয়াবা এৰিলে। তাই হেনো মোৰ লগত নিমিলে। সেইবাবে সি মোক এৰি গুচি গ'ল। বাৰু যাওক, যাব দিয়া। যাৰ য'ত ইচ্ছা তাতে থাকিব দি। সেয়াই আৰু আমাৰ জীৱন। যিমান যি নকৰিলেও আমাৰ কোনো দিনৰ নাম নাথাকে। পৰিয়ালৰ কাৰণে গোটেই জীৱন উৎসৰ্গ কৰা হয় আমাৰ, তথাপিও আমাৰ কোনো নাম নাথাকে। হয় দিয়া, কোনোৰকম বুজিব পৰা হ'লে আৰু আমাৰ নিজৰ দায়িত্ব নিজে ল'ব লাগে। লাহে লাহে ল'ৰালি পাহৰি পেলাব লাগে। কিমান যে আছিল সেই মধুৰ স্মৃতি, আজিও মনত পৰে। কিন্তু কি কৰিবি, আমাৰ সেইবোৰত সময় নাই। এতিয়া গোটেই জীৱনটো মা দেউতাৰ লগতে গোটেইটো পৰিয়ালক পোহপাল দিয়াটোৱেই দায়িত্ব। আমি যে ল'ৰা মানুহবোৰ ইমান কঠিন হৈ থাকিব লাগে। সিয়ে উজাৰি কান্দিব নোৱাৰে, চকুৰ পানী এটোপাল দেখাব নোৱাৰে। বহুতে বহু ধৰণৰ কথা শুনায়। সঁচাই কৈছা তুমি। সন্ধিয়া সময়ত এই নদীৰ পাৰত আহি বহুতো ভাল লাগে। কাৰণ এই নদীৰ পাৰত আমাৰ শৈশৱ জড়িত হৈ আছে। গতিকে ইয়ালৈ আহিলে মনটো কিবা এটা ভাল লাগি থাকে মোৰ। তুমি ঠিকেই কৈছা। ইয়াত আহিলে সঁচাই ভাল লাগে কিবা এটা, নাজানো কিহৰ কাৰণে। এয়া ভগৱানে সৃষ্টি কৰা পৰিৱেশ। ইয়াত থাকিলে মানুহৰ ভাল লাগিবই। ইমান অপূৰ্ব সুন্দৰ। বেলি ডুবিবৰ সময় হ'ল। ব'ল এতিয়া আমি ঘৰলৈ উভতি যাওঁগৈ। ব'ল কেতিয়াকে আন্ধাৰ হ'লগৈ, কথা পাতি পাতি গমকে নাপালো। ব'ল যাওঁগৈ।